পইতা ভাত সবতকে ফেভারিট ভাত তোক দেখিয়ে গম পাইছে মানুহে কিমান খাও তই এইয়া হেল্ল' গাইজ ৱেলকাম বেক টু অংশুকীৰ পৰিধি এই প্ৰচণ্ড ৰ'দত মই যাবলৈ ওলাইছোঁ নামঘৰলৈ আজি সত্ৰীয়াৰ কৰ্মশালা হৈ আছে চ' ভাবিলোঁ আজি গোটেই দিনটোৰ এটা ভ্লগ দি দিম প্ৰতি বছৰে জুলাই মাহত আমাৰ সত্ৰীয়াৰ কৰ্মশালা হয় আৰু মাজুলীৰ পৰা আমাৰ গুৰুদেৱ গোবিন্দ কলিতা বৰবায়ন আমাক প্ৰশিক্ষণ দিবলৈ আহে কিন্তু বিশেষ কৰ্মব্যস্ততাৰ বাবে এইবাৰ গুৰুদেৱ আহিব নোৱাৰিলে সেইকাৰণে আমাৰ স্থানীয় গুৰু ৰঞ্জিত আচাৰ্যই আমাৰ কৰ্মশালাটো অব্যাহত ৰাখিছে যদিও আমাৰ গাঁওখন বহুত ভিতৰুৱা অঞ্চলৰ তথাপিও সংস্কৃতিৰ ক্ষেত্ৰত কিন্তু আমাৰ গাঁওখন যথেষ্ট আগবঢ়া আৰু এইফালে চলি আছে খোল বাদন আৰু আনফালে টিকলাবোৰৰ নৃত্য প্ৰশিক্ষণ তুমি কিয় ৰৈ গলা কৰা ছালখিনি বিষাইছে কাচ্চি মানে ভাল বেয়া পোৱা মাছি মানে ভাল পোৱা নেকি এইটো মানে কি মাত্ৰা এইটো মানে কাচ্চি মই নাচি বাগি কষ্ট কৰি আহিছো আৰু এওৰা ইয়াত ভাত মাৰি আছে পইতা ভাত সবতকে ফেভারিট ভাত তোক দেখিয়ে গম পাইছে মানুহে কিমান খাও তই এইয়া চাই ল পইতা ভাত ধুন্দুলি তাৰপিছত ভাত কেৰেলা আলু বইল পিটিকা হৈছে বুট তিয়হ মোক দেখাব নালাগে মই কি খাইছো দেখা বুট তিয়হ চালাড আৰু এগল কি এয়া গাছ টেঙা আৰু জলকীয়া তাত ফেনেকি লৈছো আৰু এয়া আছিলে কঁঠাল গুটি পুৰি লৈছো খা যদি খাই ইয়াত আছে আপোনালোকক মনে মনে দেখাই আছো এইটো ৰুমত কিবা এটা হৈ আছে কি হৈ আছে আপোনালোকক দেখাই আছো বোলো এয়া চাওক কিবা এটা হৈ আছে এইফালে ইমান ডাঙৰ হলে সেইটো বহলাই ল ভালকে দে যাৰ মোবাইল টিপি থাকিব পাৰ যে মোবাইল টিপিব পাৰ এনিটাইম মোবাইলটো লবি আৰু বিচনাখনত যা জানিব লাগিব ছোৱালী এইটো ডাইলগ নিদিয়া কিয় আগদুৱাই দি সোমোৱাই নি পিছদুৱাই দি উলিয়াই পঠিয়াব বাপেকে গম পাই যাবি খাব জান শুই থাক যা ভালকে আঙুলি ভালকে যাৰ হোৱা নাই আৰু ইমান গৰম পৰিছে আপোনালোকৰ ঘৰত বাৰু ফেনৰ তলত থাকি থাকি লাইটৰ বিল বাঢ়িছে নেকি লাইটৰ বিল বাঢ়িছে যদি গছৰ তলত বহক আৰু আমি গছ বিচাৰি বিচাৰি পথাৰ পালোহি এইটো হৈছে আমাৰ পুখুৰী আৰু সেইফালে
দেখিছেনে নাই নাজানো আপোনালোকে এইজন আমাৰ দেউতা বছ দেউতাৰ আজৰি সময়খিনি এয়া পুখুৰীতে লাগি থাকিব আৰু ইমান টেঙা খাবলৈ মন গৈ আছিল বগৰী আচাৰকে লৈ আহিছোঁ ঘৰৰ পৰা আৰু আমাৰ ফ্ৰণ্টৰ ভিউটো চাওক এইটো কি মজা লাগিছে ন এতিয়া ঘৰত গৈ গাছ টেঙাৰ আচাৰ বনাবলৈও আছে গতিকে জল্দি জল্দি যাওঁ বলক 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 এনেকৈ প্ৰথমে গাছ টেঙাখিনি এটা ৰ'দত শুকুৱাই লৈছোঁ একেবাৰে শুকাব দিব নালাগে দেই অলপ জিপটো থাকিব লাগিব তাৰ পাছত এইফালে তেল গৰম হৈ আছে কেৰাহীত আৰু তেলখিনি গৰম হোৱাৰ পাছত অলপ ঠাণ্ডা কৰি লৈছোঁ আৰু এইফালে মছলা যি য'ত আছে ৰেডি কৰি লৈছোঁ আপোনালোকৰ ঘৰত যি যি মছলা আছে চব ঢালিব পাৰে আৰু এইফালে কেঁচা জলকীয়া টুকুটুকুকৈ কাটি লৈছোঁ আৰু ইফালে অলপ অলপ ঠাণ্ডা হৈ থকা তেলখিনিত এই মছলাবোৰ এড কৰিছোঁ তাৰপিছত এনেকৈ মজাকৈ লৰাই থাকক আৰু বাঁহগাজৰ খৰিচাখিনি এনেদৰে মছলাত দি দিছোঁ দি কাটি থোৱা জলকীয়াখিনি তাতে ধুনীয়াকৈ দি দিছোঁ তাৰপাছত ধুনীয়াকৈ লৰাই দিয়ক এনেদৰে মজাকৈ আৰু আমাৰ আচাৰ ধুনীয়াকৈ হৈ গ'ল আপোনালোকে বাঁহগাজৰ খৰিচা বিভিন্ন ধৰণে বনাই খাব পাৰে এইটো হৈছে মোৰ মাৰ ৰেচিপি আপোনালোকে বেলেগ ধৰণেও বনাব পাৰে যদি বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখি খাব বিচাৰে তেনেহ'লে এনেদৰে বনাবও পাৰে বহুত ধুনীয়া লাগে খাই বিশেষকৈ পইতা ভাতৰ লগত ৰ'ব আৰু এটা কথা যদি কাঁচৰ পাত্ৰ থাকে তেনেহ'লে তাত সংৰক্ষণ কৰি থোৱাটো বেছি ভাল গতিকে ভিডিঅ'টো আজিলৈ ইমানেই লগ পাম আন এটা ভিডিঅ'ত সকলো ভালে থাকক কুশলে থাকক বাই বাই